Hello everyone, আজি নগা টেঙাৰ আচাৰ বনাবলৈ লৈছো হেবাবে ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰোঁ বুলি ভাবিলো। এয়া কেঁচা টাইপৰ অলপ পকা ধৰণৰ দুই ধৰণৰ মই লৈছো। নগা টেঙা ভালদৰে ধুই চালনী এখনত মই এনেকৈ কাপোৰ এখন দি থৈ দিছো পানীখিনি যোৱালৈকে। তাৰ পিছতে অলপ সময় মই এনেকৈ ৰদাই ললো। এতিয়া মছলাসমূহ লৈছো সৰিয়হ পকা সৰিয়হ অলপ শুকান জলকীয়া কেইটামান অকণমান আজৱাইন লৈছো অলপ মেথি কুটি লৈছো আৰু অলপ পাঁচফোৰণ লৈছো। এতিয়া আটাই মছলাখিনি মই অলপ रोस्ट কৰি লম। এতিয়া ড্ৰাই মছলাখিনি মই এনেদৰে অকণমান সময় ফুটি যোৱালৈকে মই रोस्ट কৰি লৈছো। আৰু এতিয়া মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি মই পিছি লম। এয়া একেবাৰে গুৰি কৰিও পেলোৱা নাই, মছলাখিনি অকণমান গোটা গোটা হৈ আছে আৰু শুকান জলকীয়া কেইটা মই এনেকৈ দুফালকৈ ফালি লৈছো। আনহাতে নগা টেঙাখিনি এটা বাউলত লৈ লৈছো আৰু আনফালে এটা কেৰাহীত মই তেল গৰম হ'বলৈ দি দিছো। নগা টেঙাখিনি 2 চামুচ নিমখ দিম আৰু মই দিম 2 চামুচ কাশ্মীৰী মিৰ্চ। আৰু যিখিনি তেল গৰম হৈছিলে একদম লো ফ্লেম কৰি তাত মই গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি শুকান জলকীয়া আটাইখিনি মই দি দিলো আৰু গেছটো অফ কৰি দিলো। তাৰ পিছত মই নগা টেঙাখিনি কেৰাহীটোত দি দিম। এয়া আটাই মছলাখিনিৰ সৈতে একদম ভালকৈ মই মিলাই লম আৰু হৈ গ'ল মোৰ নগা টেঙাৰ আচাৰ ৰেডি। যিসকলে টেঙা খাই বহুত বেছি ভাল পায় সেইসকলে কিন্তু এই আচাৰবিধ খাইও বহুত ভাল পাব। এয়া নগা টেঙাৰ আচাৰ ৰেডি হৈ গ'ল। এনেদৰে ওলোৱাৰ পিছত মই বটলত ভৰাই বহুত দিনলৈকে খাই থাকিব পাৰিম। সো গাইস আজি ভিডিওটো কেনেকুৱা লাগিলে মোক কমেন্ট বক্সত জনাব। যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। ভিডিওটো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ। আজিলৈ আহো, বাই বাই।